এড্ৰেছ কৰা হৈছে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ আছাম, অনাৰেবল BTC চিফ আৰু আমাৰ মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ এইখিনি মেমৰেণ্ডাম যিমানখিনি আমাৰ ষ্টুডেণ্ট ইয়াতে আহিছে চলি আছিলে যাব এতিয়া কিয়নো চবৰে দীপিকাবি শেষ হ'ব ট্ৰাইবেল মানুহবিলাক বহুত দুখ পাইছে কিয়নো এইটো সিদ্ধান্ত যোনটো ষ্টেট গভৰ্ণমেণ্টে লৈছে এইটো সিদ্ধান্তটো আমাৰ ট্ৰাইবেলসকলৰ কাৰণে কোনো পৰ্যায়ে এইটো আমি মানি নলওঁ চ' আমাৰ বিবেক আদিটো বহুত ভাঙি গৈছে চ' ইয়াৰ কাৰণে ষ্টুডেণ্টবিলাক আহিছে প্ৰতিবাদটো কৰিছে আৰু আজিৰ মেমৰিয়েলটো ইয়াৰ কাৰণে ডিষ্ট্ৰিক্ট আৰু লগতে SP যিটো উপস্থিত আছে উপস্থিত থকা যি সময়তে মেমৰিয়েণ্ডামটো মানি পেলাই আমি মেমৰিয়েণ্ডামটো প্ৰদান কৰিছোঁ কি এছুৰেঞ্চ দিছে মেমৰিয়েণ্ডামটো আমি চিফ মিনিষ্টাৰ অফ আছাম আৰু লগতে ট্ৰাইবেল মিনিষ্টাৰ যিটো আৰু লগতে ইয়াতে মেনশ্যন আছে যি আমাৰ গভৰ্ণমেণ্ট হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰদান কৰিছোঁ আৰু লগতে আমি এইটোৱে জানো যে আমাৰ যি ট্ৰাইবেলসকলৰ যি ট্ৰাইবেল ইউথৰ ট্ৰাইবেল ষ্টুডেণ্টকেইটাৰ যিখিনি ডিমাণ্ড এইটো উইদিন 24 আৱাৰ্ছত ফুলফিল হ'ব আৰু ইন কেছ যদি ফুলফিল যাতে ডিমাণ্ড নহয় আৰু ইয়াতকৈ বেছি প্ৰতিবাদটো চলিব ইয়াতে লাখ লাখ ট্ৰাইবেল ইউথকেইটা ওলাই আহি পেলাই প্ৰতিবাদটো আৰু ইয়াতকৈ বিখ্যাত প্ৰতিবাদটো হ'ব সেক্রেটারিয়েট আমার কোকরাঝারত আমি গভর্নমেন্ট ইউনিভার্সিটির পৰা আহি পেলাই আমি BTC সেক্রেটারিয়েট আমি এটা ৰেলী লৈছিলোঁ ইয়াৰ অহাৰ পিছত আমি DC কোকৰাঝাৰত আমি এটা মেমৰেণ্ডাম দিছোঁ যে 6টা জনজাতিত ST দিলে আমাৰ যিমানখিনি ক্ষতি হ'ব এইটো ক্ষতিটো আমি কৈ পেলাই এইটো কেঞ্চেল কৰিব লাগে বুলি আমি এটা মেমৰেণ্ডাম দিছোঁ